কবিতাৰ শিৰোনাম পিতাইলৈ বুলি। কথা ডিম্বেশ্বৰ শৰণীয়া। পাঠ লভিতা চহৰীয়া। পিতাইলৈ বুলি। পিতাইটিও টকা শিকা এইবোৰ মোক একোকে নালাগে দে। আছে নহয় তোৰ তাত সাঁচতীয়া মৰমবোৰ, পাৰ যদি তাৰে অলপ মোলৈ বুলি দিবি পঠিয়াই। পিতাইটিও তোৰ মই বৰ মৰমৰ আছিলো নহয়, সেয়েহে চাগে ইহঁতবোৰৰ মৰমে মোৰ কাষকে চাপিব পৰা নাই। আৰু যে উশাহবোৰ সেয়াও যেন ইয়াত কিনিলেহে পোৱা যায়। উশাহ কিনি কেনেকৈ থাকিম জীয়াই। কাবও কৰিছো পিতাই, মাক নকবি তই কথাবোৰ, নহলে বা আশাবোৰ আকৌ ভাঙে যদি দুনাই। মায়ে যে মোক কৈছিল বাৰে বাৰে, ন ঘৰখনত সকলোৰে আপোন হবি আৰু মৰমবোৰ ভগাই দিবি। আছে নহয় তোৰো মনত, সেয়েহে কৈছো পিতাইটিও পাৰ যদি তোৰ সাঁচতীয়া মৰমবোৰ তাৰে অলপ মোলৈ বুলি পঠিয়াই দিবি। ধন্যবাদ।